জীৱনত যেতিয়া বাৰে বাৰে ব্যৰ্থতাৰ সন্মুখীন হ'ব লগা হয় তেতিয়া বাৰু কেনে লাগে জানানে? নাই, তুমি হয়তো নাজানা, কিয়নো তুমি হয়তো জন্মৰ পৰাই সোণৰ পালেঙত উমলিছা। ৰাজকাৰেঙৰ ৰাজকুমাৰ অথবা ৰাজকুমাৰীৰ দৰে তোমালোকক দুখে চুব নোৱাৰাকৈ বান্ধি আলপেচান ধৰিছে, যাৰ বাবে তোমালোকৰ হয়তো এই পৃথিৱীৰ দুখ কষ্ট জ্বলা যন্ত্ৰণা হা হুমুনিয়া হতাশা বেদনা আদিৰ লগত একেবাৰেই চিনাকি নাই। কিন্তু আমাক চোৱা, আমি হয়তো এই পৃথিৱীৰ এনে এচাম মানুহ যাৰ নেকি সকলোবোৰ বস্তুৰ লগত হিচাপতকৈ বহুত বহুত বেছি চিনাকি। কিয় জানা? কিয়নো আমি হেনো দুখীয়া, অৰ্থাৎ আমি হেনো সমাজৰ নিম্ন শ্ৰেণীৰ মানুহ। কেতিয়াবা এই সমাজত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰি ক'ৰবাত কিল ভুকু লাঠিবোৰ খায়ো ভাগৰত ক্লান্ত নহয় বাৰে বাৰে বুকু আশা বুকুত লৈ আগুৱাই যাব খুজি পুনৰ বিফলতাৰহে মুখ দেখিবলৈ পাওঁ। কিয় জানা? বাৰু যি কি নহওক কিয়, লাহে লাহে ভদ্ৰলোকৰ মুখা পিন্ধা সমাজখনত আমাৰ হয়তো অস্তিত্ব শেষ হোৱাৰ উপক্ৰম হৈছে। হয়তো এদিন এই মুখা পিন্ধা সমাজখনৰ মাজত আমাৰ দীঘলীয়াকৈ উশাহ লোৱা ক্ষমতা কোনো নোহোৱা হৈ যাব। কিয় জানা? কিয়নো আমি হেনো দুখীয়া।